পৰিৱৰ্তনৰ ধুমুহা অনাগত দিনত দেখিবলৈ পোৱা যাব। ৰাজনৈতিক পৰিৱৰ্তন নিশ্চিত, হাগ্ৰামা মহিলাই শাসন অপশাসন ইয়াৰ পৰা উৎখাত হোৱা নিশ্চিত। সদ্য ৰাইজ বিটিআৰ চুক্তিয়ে আমাৰ ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমানে সমানে আগুৱাই যোৱাৰ কাৰণে এক উল্লেখযোগ্য দলিল ৰূপে পৰিগণিত হ'ব বুলি আমি ভাবোঁ। আপোনালোকে নিশ্চিত থাকক যে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে সমান মৰ্যাদাৰে জীয়াই থাকিব। উন্নয়নৰ দিশত সকলোৱে একেলগে খোজত খোজ মিলাই কান্ধত কান্ধ মিলাই আমি সমানে সমানে আগুৱাই যাব পাৰিম। আমাৰ ইয়াত বিগত সময়ত যি লুণ্ঠন ৰাজ চলিছিল, যি শোষণ দমন চলিছিল, সেই শোষণ দমনৰ পৰা ৰাইজ এতিয়া অধিষ্ঠিত হৈ পৰিত্ৰাণ বিচাৰি UPPL দলৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই দিনে দিনে প্ৰতিদিনে BTC গোসাইগাঁৱৰ পৰা শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি ননেই চেৰপানলৈকে সকলোতে আমাৰ দললৈ যোগদান কৰা পৰিলক্ষিত হৈছে। এই যোগদান প্ৰক্ৰিয়াৰ জৰিয়তে ৰাইজে এটা মেছেজ দিব খুজিছে যে এইবাৰ বিটিআৰৰ পৰিৱৰ্তন হ'বই, ইয়াৰ 100% নিশ্চিত। গতিকে মই বেছি দীঘলীয়া কৰিব খোজা নাই। আপোনালোকেও বহু অপেক্ষা কৰি আছে। আমাৰ মাজত ইতিমধ্যে আলহীসকল আহি পাইছে। মই আপোনালোকক এইখিনি আহ্বান জনাইছোঁ যে বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ বিগত সময়ত হৈ যোৱা ভুল ভ্ৰান্তিখিনি পাহৰি কেনে আমাৰ ভৱিষ্যত প্ৰজন্মক এক সুস্থ শান্তিৰ পৰিৱেশ দিয়াৰ স্বাৰ্থত আমি UPPL দলক এইবাৰ চৰকাৰত বহুৱাবই লাগিব। এইখিনি আহ্বান জনাইছোঁ। আমি একেলগে কাম কৰিব লাগিব। গতিকে মই বেছি সময় নলৈ সদশেষত আপোনালোকক সকলোকে আজি আমাৰ লগত যোগদান কৰাৰ কাৰণে মই UPPL